15 আগষ্টত স্বাধীন হৈছিলে বুলি জানো, কিন্তু গোৱা স্বাধীনতা দিৱসটো বেলেগ হয়। আমাৰ যেনে ভাৰতত ব্ৰিটিছৰ উপনিৱেশ আছিলে, গোৱাত তেনেকৈ পৰ্তুগীজৰ উপনিৱেশ আছিলে। পৰ্তুগীজৰ পিছতহে ব্ৰিটিছসকল ভাৰত আহিছে। এইটো পৰ্তুগীজৰ দিনো নহয় বাৰু, কোনোবা ইয়াত বাহিৰতে পেলাইছে, ইয়াত পেলাব লাগিব। নমস্কাৰ বন্ধুসকল, সকলোকে নমস্কাৰ জনাইছোঁ আৰু স্বাগতম জনাইছোঁ এটা নতুন ব্লগলৈ, নতুন যাত্ৰা। গোৱাত আছোঁ গম পাইছে আৰু আজি যাম। এতিয়া ফৰ্ট কিছুমান আছে, সেইবোৰ চাম আৰু ইতিহাস প্ৰসিদ্ধ পুৰণা আগুৱাৰা ফৰ্ট আছে, কিবা চিনকুৰিয়াম ফৰ্ট, সেইবোৰ চাম। বিচো চাম, তাৰ লগত লাগি থকা যিমান চাওঁ আজিৰ দিনটো চব দেখাম। চাই থাকিব, কি কি দেখাবলগীয়া আছে চব ইয়াতে দেখিব আৰু চাই থাকিব। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, যাতে আগলৈ আৰু ভাল ভাল ভিডিঅ' চাই থাকিবলৈ পায়। আমি আহি আছোঁ এতিয়া আগুৱাৰা ফৰ্ট, চিনকুৰিয়াম ফৰ্ট, কিবা কিবি চাম আৰু আজি। গাড়ী এখন ৰেণ্টত লৈ লৈছোঁ। ৰেণ্টত গাড়ী স্কুটি চব পাই যায়, আপোনালোক আহিলে ধুনীয়াকৈ পাই যাব, সস্তাতে পায়। 1000 মানৰ ভিতৰত আপুনি গাড়ী পাই যাব, আপুনি স্কুটি 300-400 ভিতৰত পাই যাব, একদম ধুনীয়াকৈ তেলটো ভৰাই এদিনৰ কাৰণে ঘূৰিব পাৰে। আৰু আমি এতিয়া গোটেইখিনি এতিয়া আহিছোঁ আৰু এইফালে আছে ৰাইজসকল, পিছফালে দেশী বিদেশী পৰ্যটকে বহি থাকে গোটেই গোৱা। এয়া মেইন কি হয়, ইনকম চ'ৰ্চ হয়, টুৰিজিম চেক্টৰ আছে, আৰু কি হয় পৰ্ট আছে ন, কিবা ব্যৱসায় বাণিজ্য, সেইটো ইণ্টাৰনেশ্যনেল, সেইবোৰ কাৰণে অকণমান মানে পৰ্যটন ক্ষেত্ৰতে যথেষ্ট ইয়াৰ ৰাজহ সংগ্ৰহ কৰি দিয়ে গোৱা। সেইকাৰণে গোটেই দেশী বিদেশী পৰ্যটকে বহি থাকে আৰু গোটেই। আৰু বেলেগ কাজু খেতি হয়, বেলেগ একো নহয়। নাৰিকল খেতি আছে, কাজু খেতি আছে, ধান খেতি অলপ চলপ নিজে খাবলগীয়া হয়। আৰু আমাৰ নিচিনাকৈ আমাৰ সেয়া নিচিনাই, আমাৰ সেয়াটো বেছি নহয়, পঞ্জাৱ চঞ্জাৱৰ নিচিনা নহয় আৰু বহুত উৎপাদন কৰিব নোৱাৰে আৰু পৰ্যটন ক্ষেত্ৰটোৱে অকণমান দি থাকে আৰু সকাম পইচা পাতি। আমি এতিয়া যেনেকৈ ইয়াত দিছোঁ, এতিয়া পৰিৱেশটো ভাল। আহি আছোঁ আমি পালোহি এতিয়া আগুৱাৰা ফৰ্ট। এইবোৰে আৰু চব দেখাম, ভিতৰত কি আছিলে ইয়াৰ ইতিহাস কাহিনী চাহিনী চব কম আৰু। হিষ্ট্ৰীবিদ নহয় বাৰু, কি ইতিহাসবিদ, চব ভিতৰত দেখাম আৰু কি কি আছে। আগুৱাৰা ফৰ্ট পাইছোঁহি আৰু আমি। সেই পৰ্যটক দেশী বিদেশী পৰ্যটকে ভৰি আছে গোটেই। এয়া টিকেট কাটিলোঁ 25 টকাকৈ পাৰ পাৰ্চন টিকেট, ইণ্ডিয়ানবোৰৰ কাৰণে। আৰু ফৰেনাৰবোৰৰ কাৰণে সদায় আৰু লুটে আৰু বেছি আৰু দবাই মানে। এতিয়া চাম আৰু এই আগুৱাৰা ফৰ্ট গোটেইটো। বহুত ৰ'দ আজি, অলপ খোজকাঢ়ি যাব লাগে একদম ওপৰলৈকে, বহুত গৰম আজি। দুৰ্গ ফৰ্ট, আগুৱাৰা ফৰ্ট। এইফালে যাওঁ, ওপৰলৈ যাওঁ চিধা। ষ্টেপ আছে, ষ্টেপ পকাব লাগিব। এইবোৰ পৰ্তুগীজে বনাইছিলে হ'লে আগত, বহুত পুৰণা আৰু। বন্ধ আছে, পৰ্তুগীজসকলে আহি বনাইছিলে হ'লে ইয়াত, ভাৰতত আহি পিনে ব্যৱসায় কৰিবলৈ আহি ইয়াত ৰাজ চলাইছিলে। এইখন আৰু ভাগৰখন গোটেইখন ওলাই আছে ইয়াৰ পৰা। বহুত ধুনীয়া লাগিছে পৰিৱেশটো, মস্তি। সেইফালে বন্ধ হৈ আছে, ইয়ালৈকে সাগৰৰ কিনাৰলৈকে আছে একেবাৰে। এইফালে খালি বন্ধ কৰি যাব নোৱাৰি আৰু। পৰ্তুগীজ যেতিয়া আহিছিলে ইয়াত ন, তেতিয়া বনাইছিলে এইটো মানে আৰু সুৰক্ষাৰ কাৰণে। সেই সময়ত কি হয়, খণ্ড খণ্ড আছিলে সাম্ৰাজ্যবোৰ, ৰাজ্যবোৰ চব। ইটো ৰাজ্য সিটো ৰাজ্যই কি হয় যুদ্ধৰ কাৰণে আহে ন, সেই মানে সুৰক্ষাৰ কাৰণে যিহেতু দুৰ্গ বনাই লৈছিলে সিহঁতি পৰ্তুগীজসকলে আহি। ডাচ্চসকলৰ বিৰুদ্ধে যুঁজিবলৈ বনাইছিলে আৰু। মাৰাঠা সাম্ৰাজ্য, ডাচ সাম্ৰাজ্য, বিজয়নগৰ, সিহঁতে গোটেইবোৰ এটেক, ইখনে সিখনক গোটেই সাম্ৰাজ্য সম্প্ৰসাৰণৰ কাৰণে এটেক কৰি থাকে হ'লে। সেইবোৰৰ কাৰণে পৰ্তুগীজসকলে ইয়াত বনাই পেলাই সুৰক্ষাৰ কাৰণে দুৰ্গ বনাইছে এইটো। এই গোৱাত কি হয়, পৰ্তুগীজে আছিলে বহুত শেষলৈকে। গোৱা ইতিহাসটো বহুত ইণ্টাৰেষ্টিং হয়। ভাৰতৰ স্বাধীনতা দিৱস যিটো ভাৰতৰ আমি চবেই 1947 চনত 15 আগষ্টত স্বাধীন হৈছিলে বুলি জানো, কিন্তু গোৱা স্বাধীনতা দিৱসটো বেলেগ হয়। এইটো হয় 19 ডিচেম্বৰ হিচাপে পালে ইয়াত স্বাধীনতা দিৱস, ষ্টেট দিৱস হিচাপে পাতে। তো ইণ্ডিপেণ্ডেঞ্চ হৈছিলে দেৰিকৈ হৈছিলে মানে এইটো। তো পৰ্তুগীজে বহুত শেষলৈকে ইয়াত শাসন কৰিছিলে হ'লে। এয়া আৰু ভাগৰ এইফালেদি আহিছিলে গোটেই ইউৰোপীয়ান কাণ্ট্ৰিবোৰে আমাৰ ভাৰতত ব্যৱসায় কৰিবলৈ আহিছিলে।
ইউৰোপিয়ান কাণ্ট্ৰি যিমান আছে আৰু ফ্ৰান্স হওক পৰ্তুগাল হওক ব্ৰিটিছসকল চব এইফালে আহিছিলে এইবোৰে আহি ব্যৱসায় কৰিবলৈ আহি শেষত দেশ শাসন কৰিবলৈ উপনিৱেশ পাতিলে ইয়াত আহি পিনি তো পৰ্তুগীজসকলেও ইয়াত বহুত আগৰ পৰাই উপনিৱেশ বনালে ব্যৱসায় কৰিবলৈ আহি আৰু গোৱাত কি হয় পৰ্তুগীজসকল বহুত দিনলৈকে থাকিলে 1961 চনলৈকে থাকিলে ইয়াত পৰ্তুগীজ তাৰপিছতহে গোৱা স্বাধীন হৈছে আমাৰ যেনে ভাৰতত ব্ৰিটিছৰ উপনিৱেশ আছিলে গোৱাত তেনেকৈ পৰ্তুগীজৰ উপনিৱেশ আছিলে বহুত শেষলৈকে 1961লৈকে আছিলে আৰু তাৰপিছতহে কি হয় আমাৰ ভাৰত চৰকাৰে অপাৰেশ্যন বিজয় কৰি পৰ্তুগীজক খেদিছে মানে লাষ্ট ইউৰোপিয়ান উপনিৱেশ গৈছে আৰু পৰ্তুগীজে গৈছে ইয়াৰ পৰা বহুত দেৰিলৈকে আছিলে সেইখিনি আৰু এই আৰৱ সাগৰেদিয়ে গোটেই ইউৰোপিয়ান কাণ্ট্ৰিত হেতা উপা কৰিছিলে ব্যৱসায় বাণিজ্য কৰিবলৈ সিমানে আমাৰ ভাৰতখন ইমানেই উৰ্বৰ ভূমি আছিলে যিকোনো সম্পদে ভৰি আছিলে চব ব্যৱসায় ইউৰোপিয়ান কাণ্ট্ৰি হওক পশ্চিমীয়া দেশবোৰ আহি ইয়াত ওপৰ পৰিলে কৰিছিলে হ'লে ব্যৱসায় কৰিবলৈ আহি তাৰপিছত শাসন কৰাৰ ধান্দা লগাইছিলে চবেই আৰু সেয়াই আৰু গোৱা ইতিহাস তো সেইকাৰণে গোৱাত কি হয় বাহিৰৰ প্ৰভাৱ বেছি থাকে মানে পশ্চিমীয়া সংস্কৃতি ইউৰোপিয়ান কালচাৰ দেখিবলৈ পোৱা যায় বেছিভাগ সেইকাৰণে গোৱাত এনেকুৱা আৰু বহুত দিন শাসন কৰিলে ন ইয়াত পৰ্তুগীজসকলে সেইটোৱে আৰু কাহিনী এইখন সাগৰ গোটেই বহুত গৰম হয় আজি এইটো ছিজনত একচুৱেলি বেয়া হয় অলপ মস্তি বতাহ এজাক মাৰি আছে ধুনীয়া একদম মস্তি হাৱা মাৰিছে গৰমটো আছে যদিও হাৱা এটা মাৰি আছে ধুনীয়া আৰু সন্ধিয়া মজা লাগিব তেতিয়া ৰ'দটো যাব নহয় আজি আমাৰ এতিয়া টাইম নাই ন বেলেগ যাব চাবলৈ আছে আৰু ইয়াত মুখ্য যোজনা উপৰি কিল্লা আগৰা सब लिखा है यार सब कोट टू कोट की है प्रकाश घर किले के प्रवेशद्वार से भीतर प्रवेश करने पर ठीक सामने बनी सीढ़ियों से किले की ऊपरी भाग तक पहुंचा जा सकता है गए हैं गोटे लिखा है और धुनियाके गोटे फोर्टर मैप नक्शा এইখন গোটেই গোৱা মেপ হয় ট্ৰেইন টু গোৱা এইফালে মহাৰাষ্ট্ৰ কৰ্ণাটক সব লিখা আছে ইয়াত ক'বা কিমান দূৰ গোৱা ইজ এ স্মল ষ্ট্ৰেচ অফ লেণ্ড কভাৰিং 105 কিলোমিটাৰ এইবোৰ গোটেই লিখা আছে আৰু মানে উৰ্বৰ ভূমি ন গোটেই যিখিনি কষ্টেল এৰিয়া গোটেইখিনি উৰ্বৰ ভূমি থাকে ন তাত যথেষ্ট পলসুৱা মাটি হয় ফাৰ্টাইল লেণ্ড আৰু সেইটো কাৰণে ইয়াত ব্যৱসায় বাণিজ্য খেতি মাটি চব ভাল হৈছিলে হ'লে এইটো গোটেইটো মডেলটো ইয়াত ষ্ট্ৰাকচাৰলৈ বনাই থৈছে গোটেইটো একদম ফৰ্টটো এইটো নহয় এইটো হয় এইটো গোটেইটো আৰৱ সাগৰ আছে এইটো আৰৱ সাগৰ এইটো হ'ল ৱাটাৰ ৰিজাৰ্ভাৰটো ইয়াত বনাই থৈছে ধুনীয়াকৈ আৰু মেপৰ হয় এইটোকা আছে এইটোকা ধুনীয়া ধুনীয়া জেগা এইফালে যাবলৈ বন্ধ কৰি থৈছে এইফালে দেখাছিলোঁ যে এইফালে এইটো ৰাস্তা আছে এইটো ধুনীয়াকৈ তললৈ জেগা আছে এইখন গোটেই আৰৱ সাগৰ এইটো ব্লুকৈ বনাই থৈছে যিটো স্কাই ব্লু কোনোবা ইতিহাসবি নহয় তথাপিও কি হয় যিমানটো জানো নিজে কৈছোঁ আৰু চব এইবোৰ আছে ইয়াত গোটেই হিষ্ট্ৰীটো লিখা আছে ইয়াত ফৰ্টছ অফ গোৱা ইয়াত লিখা আছে এইটো পৰ্তুগালসকল আহিছিলে ক'ৰ পৰা আহিছিলে গোটেই দেখাইছে পৰ্তুগালৰ পৰা আহিছিলে এইটো ভাস্কো দা গামা ফাৰ্ষ্ট ইউৰোপিয়ান মানুহ আছিলে যিজন সেইজনে আছিলে ভাস্কো দা গামা পৰ্তুগালৰ পৰা এনেকৈ আহিছিলে হ'লে এটলাণ্টিক অ'চেনেদি একদম ইণ্ডিয়ান অ'চেন হৈ পিনে এনেকৈ আৰবিয়ান চি হৈ ফাৰ্ষ্ট কালিকট বুলি এটা জেগাত হেৰি গৈছিলে সিহঁতে তেতিয়া কুজিকৰি বুলি কয় এতিয়া কেৰেলাত আছে সেয়াত ভাস্কো দা গামাই প্ৰথম ভৰি দিছিলেহি তো ভাস্কো দা গামাই সেয়াত আহি গোৱা হৈ এনেকৈ গোটেই যিটো কষ্টেল এৰিয়া আছে ন মালাবাৰ কষ্ট কংকানে গোটেই একদম দামান দিও পৰা আদি কৰি গোৱা চোৱা কুচি গোটেইখিনি হেৰি পৰ্তুগীজসকলে ইয়াত শাসন কৰিছিলে মানে ব্যৱসায় বাণিজ্য কৰি লাষ্টত শাসন কৰিলেগৈ আৰু ব্যৱসায় বাণিজ্য কৰিবলৈ আহিয়ে চব লাষ্টত চব শাসন কৰিবলৈ আমাৰ নৰ্থ ইষ্টতো একেই হ'বগৈ গৈ বাহিৰৰ পৰা ব্যৱসায় বাণিজ্য কৰিবলৈ যোৱা এসময়ত গৈ আমাৰ তাতো একদম ৰাজনীতিত ৰজা হ'বগৈ আৰু এনেকুৱা হৈছে চব জেগাতে তো সেইকাৰণে গোৱা এখন কি হয় ডাঙৰ পৰ্ট এটা আছে ভাস্কো দা গামা বুলি কৈছে ভাস্কো দা গামাৰ নামতে দিয়া আছে ইয়াত চব তাৰপিছতহে পৰ্তুগীজৰ পিছতহে ব্ৰিটিছসকল ভাৰত আহিছে এই গোটেইখিনি ইয়াত লিখা আছে ক'ত কেনেকৈ কি আহিছে আৰু এইবোৰ লিখা আছে ক'ত আছে ফৰ্ট বনাইছিলে সিহঁতি এইবোৰে আৰু কাহিনী नदी मंदुबी नदी के उत्तरी तट पर बना रिख मैगोस का किला और कि यात सबसे सुविधा आছিলে कि बहुत भितरলৈকে সোমাই যাব পাহলে জাহাজবোৰ ব্যৱসায় কৰিবৰ কাৰণে মানদুবী নদী এদিন ভিতৰলৈকে সোমাই গৈ পিনি ইয়াতে ধুনীয়াকৈ ব্যৱসায় বাণিজ্য কৰিব পাৰিছিলে সেইটো কাৰণে ইয়াত সুবিধা পাতো ভাল পালে আৰু সুৰংগ আছিলে কিবা বন্ধ কৰি থৈছে এতিয়া তলা লগাই দিলে
এইটো পৰ্তুগীজৰ দিনৰ নহয় বাৰু, কোনোবা ইয়াত বাহিৰতে পেলাইছে, ইয়াত পেলাব লাগে। এইটো এটা সুৰংগ হয়, বন্ধ কৰি থৈছে এইটো। ইফালে ক'ৰবাত ওলাইগে হ'লে চাগে, বন্ধ কৰি দিছে এতিয়া। মানুহবোৰ উৎপতীয়া ন, য'ত ত'ত যদি সোমাই যি ওলাবগৈ গৈ। হে গৰমি, ক'ত গ'লে আমাৰ মানুহখিনি? এইখিনি আমাৰ মানুহখিনি ইয়াত আছে। গৰম কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে, খালি গৰমটো বেছি অকণ। কেনেকুৱা অনুভৱ আহি? অনুভৱটো ভালেই। পৰ্তুগীজ অকণ বতাহ মাৰি আছে, খালি গৰমটো বহুত। কি বুজিলে ইয়ালৈ আহি? কৈ দিয়া, কি বুজিলে ইয়ালৈ আহি? এইটোৱে বুজা হ'ল যে আগতে এইবোৰ ৰেলিং লগাই দিছে এতিয়া, নহ'লে মানুহ পৰি যাব, পোৱালি ছোৱালীবোৰ কিবা এৰি দিবলৈ হ'লে জঁপিয়াই দিব ইয়াৰ পৰা। কাম চলি আছে আৰু এইটো এটা জেগা আৰু কিলাও। সময় ফটো মাৰিবৰ কাৰণে ধুনীয়া জেগা আছে, গোটেইবোৰ সাগৰখন ওলাই থাকে আৰু। কিন্তু এতিয়া সময়টো বহুত গৰম আজি আৰু তাতে। এইফালেও আছে। এইটো ফটো মাৰিবলৈ ধুনীয়া জেগাটো, কিন্তু সময়টো সঠিক নহয় এতিয়া ফটো মৰা। বহুত ৰ'দ দিছে এতিয়া, শ্বেডো আহি গৈছে যেন তেনি, একদম গৰম তাতে। কিন্তু বহুত ফটোজেনিক জেগা হয় জেগাটো। আৰু ভাগৰখন আছে বেক চাইডে। ছিজনো নহয় সঠিক, সময়ো সঠিক নহয়। ঐ বেলেগ গৰম দেই, যিটো গৰম মাৰিছে। এবাৰ বিয়াৰ খাব লাগিব আমি। বিয়াৰ খোৱাবি নে কি এতিয়া? বিয়াৰ এইজোপা নাৰিকল গছ বনাই থৈছে, বহুত ডিহাইড্ৰেশ্যন হৈ গ'ল। অলপ পানী খাওঁ এতিয়া। বেয়া লাগি গ'ল খোজকাঢ়ি। কেনেকুৱা আছিলে এইটো বনালে পিছত আৰু এনেকৈ বনাই দিলে। এইবোৰ চাবগৈ লাগিব এতিয়া। এইটো দেখাম বাৰু, চাই থাকিব সেইকাৰণে।